কেনেকুৱা খবৰ ৰাইজৰ সহায়টো কম পাইছো সকলোৱে ভালনে হে মজা সকলোকে একেলগে এনেকে দেখিছে ইমান ভাল লাগিছে হয়নে সকলোকে বিহুৰ শুভেচ্ছা যাচিছো নিজৰ বুলি একেলগে সকলোৱে নিজৰ বুলি নিজৰ বুলিতো নিজৰ নিচিনাকে ক'ব লাগে সকলোৱে একেলগে নিজৰ বুলি ধন্যবাদ বৰ ভাল লাগিছে আৰু যি কি নহওক আজি বহাগৰ আজি কিমান তাৰিখ হ'ল মই ঠিক পাহৰিছোঁ আজি বহাগৰ যিমানেই নহওক বহাগৰ বিহুটো উকলি যোৱা সময় হৈ গ'ল যি কি নহওক শেহতীয়াকৈ হ'লেও ৰঙালী বিহু ওলগ যাচিছোঁ নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ যি ইলেকশ্যনত ভোট দিলে নাই আজি এই অনুষ্ঠানটো এনেকৈ হোৱাত যিসকলে প্ৰধান ভূমিকা লৈছে তেওঁলোকক বিহু শুভেচ্ছা যাচা নাই মই যিসকলে এতিয়াও পেইড নকৰিলে আনপেইড হৈ আছে যে সেইসকলক বিহু শুভেচ্ছা যাচিছোঁ লগে লগে এতিয়া আমাৰ বিহু বুলি ক'লে আমাৰ প্ৰথম 3 দিন কি হয় গৰু বিহু মানুহৰ বিহু তাৰপিছত গোঁসাই বিহু হয়নে ৰাতিপুৱাই গৰু বিহু দিনাখনে এজনে মোলৈ মেছেজ দিছে মেছেজটো মই পিছত কৈ আছোঁ বা যি কি নহওক মোক মানে ঘৰত সৰুতে গৰু বুলি মাতিছিলে পঢ়া শুনাত ইমান বৰ পাকৈত নাছিলোঁ সেইকাৰণে গৰু বুলি মাতে আৰু মোৰ নিচিনাকৈ যিসকলে ঘৰত গৰু বুলি মাতে তেওঁলোকে গৰু বিহু লগ যাচিছোঁ শেহতীয়াকৈ হ'লোঁ দেই লগতে দ্বিতীয় দিনা মানুহৰ বিহু যিসকলে বিয়া পাতিলে কিছুমান এনেকুৱা আছে নহয় পতি যি ধৰক পতি আদেশমতে চলে মেখেলাখন লৈ আনা লৈ আনে তাত যে হেৰিটো ওলমাই থৈছোঁ ক্ষেত্ৰত ধৰি থৈ দিয়া এটা কয় যে এই হেৰি বুলিহে কৈছোঁ বেয়াকৈ নাভাবিব বা যিয়ে নহয় কিছুমান এটা হেৰি বুলি ক'লেও বুজি যায় আৰু ন বা যি কি নহওক যিসকল মহিলাই গিৰিয়েকটোক মানুহ বুলি এতিয়াও ভাবি আছে তেওঁলোকৰ মানুহৰ বিহু ওলগ যাচিছোঁ নিজৰ বুলি লগতে কিছুমান আছে নহয় এই ধৰক প্ৰেম কৰি বিয়া হয় বিয়া হোৱাৰ পিছত কিছুদিনলৈকে যে একদম মৰম এটা থাকে ক'লে যোৱা মই অলপ বজাৰ কৰি আহোঁ দেৰি নকৰিবা কিন্তু ৰাতি হ'লে কিন্তু মোৰ বৰ ভয় লাগে এনেকুৱা যে এটা মৰম চেনেহ থাকে নাথাকে একে গিৰিয়েকটোক গোঁসাই বুলি ভাবে নাভাবে এই গোঁসাইসকলে গোঁসাই বিহু লগ যাচিছোঁ নিজৰ বুলি বাকলি ফুপনি ধৰিয়ে আছে এনে মৰম লাগিছে